Hello everyone, welcome back to my channel. আজি মই বনাবলৈ লৈছো এটা চিকেন কাৰী ৰেচিপি। চিকেন কাৰী বনাবলৈ প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে চিকেন লাগিব আমাক, তাৰ পিছত নিমখ, ৰেড চিলি পাউডাৰ, গৰম মছলা পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু মিট মছলা। তাৰ লগতে লাগিব পিঁয়াজ, তাৰ পিছত মান ধনিয়া আৰু আদা অকণমান। প্ৰথমে আমি চিকেনখিনি মেৰিনেট কৰি ল'ম। চিকেনখিনি এতিয়া মই ভালদৰে মেৰিনেট কৰি ল'ম। এতিয়া চিকেনখিনি মই 15-20 মিনিট মানৰ কাৰণে এনেদৰে মেৰিনেশ্যনত ৰাখিম। প্ৰথমে প্ৰয়োজন অনুসাৰে কেৰাহী এখনত তেল গৰম কৰি ল'ব। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত তাত মেৰিনেট কৰি থোৱা মাংসখিনি যোগ কৰিব। মোৰ চিকেনখিনি ডাঙৰকৈ কটা আছিল। আপোনালোকে বিচাৰিলে সৰু সৰুকৈও কাটি ল'ব পাৰে। মাংসখিনি এতিয়া ৰং সলাব ধৰিছে। এতিয়া এইখিনি ঢাকোন দি ভালদৰে আধা সিজা হোৱালৈকে সিজিবলৈ দিব। মাংসখিনি আধা সিজা হৈ গৈছে। এতিয়া ইয়াত আলুখিনি যোগ কৰিব। মই প্ৰথমে আলুৰ কথা ক'বলৈ পাহৰি গৈছিলোঁ। আলুখিনি এতিয়া সিজি উঠিছে। এতিয়া অলপ আলু ভাঙি দিব। আলুখিনি এনেকৈ ভাঙি দিয়াৰ পিছত তাত প্ৰয়োজন অনুসাৰে পানী যোগ কৰিব।
পানী যোগ কৰাৰ পিছত এতিয়া এইখিনি এবাৰ ভালদৰে লৰাব আৰু ঢাকোন লগাই সিজিবলৈ দিব। মাংসখিনি এতিয়া ভালদৰে সিজি উঠিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিম আৰু মাংসখিনি পৰিৱেশন কৰিবলৈ ল'ম। চিকেন কাৰীখিনি ৰেডি হৈ গৈছে। এতিয়া আপুনি এইখিনি ভাত, ৰুটি, পৰঠা আদিৰ সৈতে পৰিৱেশন কৰিব পাৰিব। যদিও আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু।